তো আজি মোৰ ব্লগটো সন্ধ্যাৰ পৰা ষ্টাৰ্ট হৈছে কাৰণ মই বহুত দিন আগৰ পৰা ভাবি আছোঁ ব্লগ এটা বনাম যিহেতু টাইম হৈ পোৱা নাই তো আজি বনালোগৈ তো প্ৰথমতে কথা এটা কৈ দিওঁ যে মোৰ বহুত এইটো অকণমান এডজাষ্ট কৰিব আপোনালোকে মাতটো ভালকৈ নাহিব কাৰণ বাহিৰত বহুত বেছি বৰষুণ হৈ আছে হ'লেও আৰু ভইচ অভাৰ কৰিবই লাগিব আৰু এইটো কাৰণে ভইচ অভাৰ কৰিলোঁ নহ'লেতো দিব পাৰোঁ ভইচ অভাৰ এয়া আজি ব্লগটো সন্ধ্যাতে চবৰ কাৰণে চাহ পানী বনালোঁ মই আৰু মায়েই থাকোঁ ঘৰত এইটো কাৰণে মা আৰু মোৰ কাৰণে চাহ বনাই ল'লোঁ লগত আৰু আছিলে ফুচকাকেইটাও ভাজিলোঁ আৰু যিহেতু আজি আলুটো মই নাই মাখা আজি মই তেঁতেলী পানী আৰু ঘুগনি দি পিনিহে খাইছিলোঁ কাৰণ আজি আলুৰ লগত আকৌ পিঁয়াজো লাগিব আকৌ ধনিয়াৰ পাতো লাগিব আৰু পিঁয়াজ নহৰু এইকেইটা নিদিলেনো মোৰ খাই ভাল নালাগে কাৰণ আজিতো মানে সোমবাৰ ন এইটো কাৰণে মই খাব নোৱাৰিম যিহেতু পিঁয়াজ এইটো কাৰণে এনেকৈয়ে খাই দিলোঁ আৰু এনেকৈ খাই চাব এনেকৈও ভাল লাগে এইটোৱে এটা বেলেগ টেষ্ট আৰু যেনিবা তো এইটো কাৰণে ঘুগুনি তেঁতেলী দি একদম মজাছে খালোঁ তাৰে মাজতে কথা এটা কৈ দিওঁ আপোনালোকে মোৰ ভিডিঅ' বহুত মানুহে চায় কিন্তু লাইক নকৰে তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইবো নকৰে প্লিজ চাই যদি লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু ন এয়া ৰাতি বাজিছে 11টা তেতিয়া মোৰ মনত পৰিলে যে যদি অকণমান নেলপালিচ লগাব পাৰিলোঁহেঁতেন তো এয়া মই নেলপালিচ লগাব ল'লোঁ কিন্তু ইয়াৰে 5 মিনিটমান পাছত দেখিব পাৰিব আৰু দেই তো আপোনালোকে কালি ৰাতি দেখিলেই মই নেলপালিচ 5 মিনিট লগোৱাৰ পিছতে আৰু 5 মিনিট পিছত মোৰ অৱস্থা নাইকিয়া হৈ যায় সেইটো কাৰণে মই লগাব নিবিচাৰোঁ এয়া হৈছে নেক্সট মৰ্ণিং কালি আৰু শুলোৱে 12টা বাজি গৈছিলে ন তো আজি হৈছে মংগলবাৰ আজি যাব লাগে মন্দিৰ তো সেয়ে বোলো ৰাতিপুৱা মই মা ভাইটি ওলাই গ'লোঁ মন্দিৰলৈ যাবলৈ আজি মংগলবাৰ যিহেতু হনুমান মন্দিৰ যাব লগা হয় ন তো এয়া তাত গৈ ইমান বেছি বৰষুণ আহিলে জোৰছে একো ক্লিপ নধৰ আৰু মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিবলৈ ভাল নালাগে ন তো মোৰ চেনেলত নতুন ভিডিঅ' পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই